Hello and welcome back to my YouTube channel. প্ৰথমবাৰ ক'বলৈ পাহৰি গৈছো, সেকেন্ড টাইম ক'লো বাৰু মনত থাকিল। এবাৰৰ পৰা ক'বলৈ চেষ্টা কৰিম, যিমান পাৰো ভাল কৰিবলৈ চেষ্টা কৰিম। আজি মোৰ আউটডোৰ শ্বুট আছে। আজি মোৰ বেছি সিন নাই, সেইকাৰণে ভাবিছো এটা আপোনালোকক ব্লগ বনাই দেখুৱাও। চেষ্টা কৰিম আৰু পাৰোনে নোৱাৰো মই নাজানো দে। মনে মনে বনাম আৰু তেনেকুৱা। আমাৰ আহিছে এসিস্টেন্ট জনি সুনাম নাম হাই কৈ দিয়া মই ব্লগ বনাই আছো কেনেকুৱা লাগিছে কাম কৰি ইয়াত বঢ়িয়া বঢ়িয়া মাতিব আৰু কালি ওকে বাই 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 পিছত লগ পাম এতিয়া তাই আমাৰ নতুন এসিস্টেন্ট আগতে আছিল আমাৰ সুমি বা বিৰাট ভাল বা আছিলে এতিয়া এইও ভাল কাম কৰি আছে চাই থাকক এতিয়া মই যিমান পাৰো আপোনালোকক দেখুৱাই যাম চাই থাকক এইটো মোৰ লুক এতিয়া মই স্ক্ৰিপ্ট চাব লাগে এতিয়া এটা সিন কৰি আহিছে মৈত্ৰী বা আপোনালোকৰ মৈত্ৰী বা ৰজনীগন্ধা বা আহিছে আহি আছে এতিয়া মোৰ সিন হা প্ৰিন্সিক মাতি আছে লে হৈছে প্ৰিন্সিয়ান ৰাহুল মই সিনটো কৰি আহো পিছত আপোনালোকক দেখুৱাম বাকিখিনি বাই 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 লগত আছে ফুল আছে মৈত্ৰী বা মানে সুৰভি বা আপোনালোকেতো চবে ভাল পায়ে আছে চবে চিনি পায় ইনফেক্ট ময়ো সুৰভি বাৰ নামটো পাহৰি এতিয়া মৈত্ৰী বা বুলিয়ে মাতো এইফালে আছে আমাৰ পৰাগ দা আমাৰ মিষ্টাৰ ডিঅ'পি দা আমাৰ মৰমৰ প্ৰিন্সিক আপোনালোকে মৰম দিব আৰু তাইৰ ইউটিউব চেনেলটো গ্ৰ' হ'বৰ কাৰণে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বাৰো ইউটিউব চেনেল আছে আপোনাৰ চেনেলটো কৈ দিয়ক মনত ৰাখিব বাৰো ছাবস্ক্ৰাইব কৰিব মোৰতো কৰিব বাক বেছি মৰম দিছে মোকো আৰু অলপ বেছি মৰম দিব আৰু ৰজনীগন্ধা চাই থাকিব আৰু ভাল ভাল টুইষ্ট আহি আছে ইণ্টাৰেষ্টিং এইফালে আমাৰ ৰাহুল পাৰ হৈ গুচি গ'ল আৰু হোৱাট এভাৰ ইগন'ৰ কৰোঁ আমি আৰু আমাৰ চিন চলি আছে তুমি এটা কৰিলা ন মই এটা কৰিলোঁ আপোনাৰ এটা হ'ল মোৰ এইবাৰ নেক্সট চিনটোৰ কাৰণে ৰেডি হ'বনে হৈছে অলৰেডি হৈ গ'ল ৰেডি হৈছে স্ক্ৰিপ্ট পঢ়ি আছোঁ আৰু এইটো মোৰ লাষ্ট চিন আজি মোৰো আজি মোৰো দুটা ঠিকে আছে ভাল লাগে যদি কম চিন হ'লে তথাপি মই আজি বহুত এনজি খালোঁ ফাৰ্ষ্ট টাইম মই ইমান এনজি খাইছোঁ আজি মোৰ পটাপট গুচি গৈছে ঘৰ যাম যে একচুৱেলি মোৰ ঠাণ্ডাটো আছে ভিডিঅ' বনোৱা সেইকাৰণে মানে মোৰ চাগে তেনেকুৱা ব্ৰেক হৈ গৈছে বাকী যিয়ে নহওক আপুনি দেখিলে আজি মোৰ চেনেলটোত মৈত্ৰী বা আচলতে সুৰভি বা ময়ো নিজে মই পাহৰিয়ে যাওঁ সঁচাকৈ কৈছোঁ মই একদম মৈত্ৰী বা আচলতে কেৰেক্টাৰবিলাক তেনেকৈ লোৱা যায় ন আৰু ইয়ালৈ আহি গ'লে কেৰেক্টাৰ থকা টাইপ হৈ যায় তেনেকুৱা হয় চাই থাকক বাকী আৰু মই দেখুৱাই যাম আপোনাৰ আহি থাকিব বিহাইণ্ড দ্য চিন বাই চাই থাকক হেল্ল' ছেকেণ্ড চিনটোৰ কাৰণে ৰেডি হৈছোঁ আজি মোৰ বেছি চিনে নাই আজি দুটাই চিন আছে এটা হ'ল এনজি খালোঁ অলপ কাৰণ কনচেনট্ৰেশ্যনটো আছিলে মোৰ ভিডিঅ' বনোৱাত সেইকাৰণে এতিয়া ছেকেণ্ড চিনটো কৰিম ছেকেণ্ড চিনটো কৰাৰ পিছত লাঞ্চটো কৰিম ডাবিং দিবলৈ যাম চাগে আৰু চেষ্টা কৰিম মই ডাবিংটো দেখুৱাব নাজানো পাৰোঁ নে নাই ট্ৰাই কৰিম আৰু দেখুৱাবলৈ আপোনালোকক কেনেকৈনো আমি ডাবিং দিওঁ আপোনালোকে দেখিছে চাগে তথাপিও আৰু দেখুৱাম নাই কি দীপ্তি আমিনো কেনেকৈ ডাবিং দিওঁ আমিনো কেনেকৈ ডাবিং দিওঁ আমিনো কেনেকৈ এনজি খাওঁ আমি কেনেকৈ লুক দিওঁ কেমেৰাত এতিয়া মোক যদি এনেকৈ ডিৰেক্টৰ ছাৰ কিৰণ দাই যদি মোক দেখে মোক গালি দিব ঠিকে আছে ন দীপ্তি লুকটো এইটো কালাৰটো ভাল লাগে ন নিজকে নিজে ক'ত আছে তোমাক কৈ আছোঁ মই কালাৰটো ভাল লাগে বুলি কৈছোঁ মোক ভাল লাগে বুলি কোৱা নাই কালাৰটো ভাল নালাগে জানো কালাৰটো ভাল লাগে মোৰ কুৰ্তিটো চিম্পল ইমান দামীও কুৰ্তি নহয় ভাল লাগে দামী বস্তু কিনি লাভ নাই
নমস্কাৰ সকলোকে। কালি আউটডোৰ শ্বুট আছিলে, মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আৰু সেইটো মই দেখুৱাব নোৱাৰিলোঁ। আকৌ আজি ঘূৰি ঘূৰি আহি ইনডোৰ শ্বুটত আহিছোঁ। ইয়াকে দেখুৱাম আৰু চাব, বেয়া নাপাব। আজিৰ চিনটোৰ কাৰণে মই ৰেডি হৈছোঁ। চেষ্টা কৰিম কিবা কিবি দেখুৱাবলৈ, চেষ্টা কৰিম আৰু পাৰোঁনে নোৱাৰোঁ নাজানো। এতিয়াৰ ফাৰ্ষ্ট লুক কুৰ্তি, ভালে লাগে, বেয়া নালাগে ন? বহুত গৰম পৰিছে, লাহে লাহে গৰম পৰিব ধৰিছে। ইয়াত গৰম লাগিছে, ঠাণ্ডা গ'ল আৰু এতিয়া মই নেক্সট চিনটোৰ কাৰণে আধা আধি ৰেডি হৈছোঁ। ওপৰত টি চাৰ্ট এটা পিন্ধিছোঁ আৰু তলত লং স্কাৰ্ট এটা পিন্ধিছোঁ। দেখুৱাম পিছত মই ভালকৈ। আৰু হেয়াৰ ষ্টাইলটো কৰিব বাকী আছে, কাণত পিন্ধিব বাকী আছে। তাৰপিছত মই অলপ চিনটো প্ৰিপেৰেশ্যন কৰোঁ, স্ক্ৰিপ্ট চাওঁ। তেওঁলোক আউটডোৰ চিনটো কৰি অহাৰ পিছত আমাৰ চিনটো কৰিম, চাই থাকক। আজিলৈ ইমানতে পেকআপ হ'ল মোৰ, আৰু এতিয়া চিন নাই। গতিকে মই এতিয়া পেকআপ হোৱাৰ পিছত ধুনীয়াকৈ ঘৰ যাওঁ, ঘৰত গৈ ৰেষ্ট লওঁ। আপোনালোকক যিমান ভাবিছিলোঁ সিমান একো দেখুৱাব পৰা নাই, তাৰ বাবে মই বহুত দুখিত। আৰু মোৰ এতিয়া এনাৰ্জিও নাই, কাৰণ মই সম্পূৰ্ণৰূপে সুস্থ এতিয়াও হোৱাই নাই। মেডিচিনছ লৈয়ে আছোঁ। তাৰ মাজতো মনটো ভাল লাগক বুলি কিবা কিবি ৰেকৰ্ড কৰি গৈ আছোঁ, বেয়া নাপাব। আজিলৈ ইমানে। আপোনালোকক আৰু লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চাই থাকক। আপোনালোকে বেয়া নাপাব, যিমানখিনি পাৰোঁ মই দেখুৱাব চেষ্টা কৰিলোঁ, ইমান নোৱাৰিলোঁ বাৰু। এতিয়া লাহেকৈ পেকআপ হ'ব, আপোনালোকে চাই থাকিব। নতুন নতুন কিবা ইণ্টাৰেষ্টিং আপোনালোকৰ মাজলৈ আনিবলৈ মই চেষ্টা কৰিম। চাই দিব হিয়া কলিতাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। লাভ ইউ।